এইটো এটা খুব বয়োজ্যেষ্ঠ হাতী বুলি আমি জানো। উইলিয়ামছন মেগৰৰ যি চিম্বল আছে সেই চিম্বলৰ হাতীটোৱে এই হাতীটো আমি জনাত প্ৰায় 80 বছৰ অতিক্ৰম কৰিছে এই হাতীটোৱে। আৰু আজি হস্তি দিৱস, এই বিশেষ দিনটোত আচলতে এই বাগান কৰ্তৃপক্ষই এই হাতীটোক লৈ বিশেষ অনুষ্ঠান আয়োজন কৰিব লাগিছিলে, কিন্তু হয়তো তেখেতসকলে গমেই পোৱা নাই নেকি বাগান কৰ্তৃপক্ষই যে আজি হস্তি দিৱস, আৰু যিটো কাৰণে নেকি হাতীটো যিটো চাফ চিকুণ কৰি ৰাখিব লাগিছিলে, এইটো ভাল জেগাত ৰাখিব লাগিছিলে বা বিশেষ অনুষ্ঠান আয়োজন কৰিব লাগিছিলে, এই ক্ষেত্ৰত হাতীটোক লৈ একো কৰা দেখা পোৱা নাই। আৰু এই হাতীটো ক্ৰমান্বয়ে অসুস্থ হৈ আহিছে, কিন্তু বাগান কৰ্তৃপক্ষই এই হাতীটোৰ নিয়মিত খোৱা বোৱাৰ পৰা আদি কৰি চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু ডাঙৰ কথা যে এই বিশেষ দিনটোত আচলতে বিশেষ কাৰ্যসূচী হাতীটোক লৈ থাকিব লাগিছিলে, গতিকে বাগান কৰ্তৃপক্ষই কিয় কৰা নাই আমি এইটো বুজা নাই। কিবা ক'ব বিচাৰিব নেকি বাগান কৰ্তৃপক্ষ? বাগান কৰ্তৃপক্ষ এইটো যে এনেধৰণৰ হাতী এটা যদি আজি ভাৰতবৰ্ষৰ ভিতৰতে পুৰণা হাতী বুলি আমি জানো বা বয়োজ্যেষ্ঠ হাতী বুলি জানো, যে এইটো এটা অনুষ্ঠান আয়োজন কৰাহেঁতেন তেনে বহুত মানুহে এই হাতীটোৰ বিষয়ে জানিব পাৰিলেহেঁতেন। আৰু ধৰক হাতীৰ প্ৰতি মানুহৰ যিটো দায়বদ্ধতা, ক্ৰমান্বয়ে হাতীবিলাক নিশেষ হৈ গৈছে, এই হাতী সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো বন বিভাগেই হওক বা বাগান কৰ্তৃপক্ষই হওক আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। হাতীটো বৰ্তমান দেখা পোৱা গৈছে একদম অপৰিষ্কাৰ লেতেৰা জেগাত আচলতে তেওঁক ৰাখি থোৱা হৈছে, বান্ধি থোৱা হৈছে, গতিকে কি ক'ব বিচাৰিব? এইটো অৱহেলা। আজিৰ দিনটোত হাতীটোক এটা কদৰ্যময় পৰিৱেশত ৰাখিছে, গোটেই হাতীটোৰ গাত লেতেৰা পেতেৰা পৰা আদি কৰি তলত চাওক গোটেই বোকাময় পৰিৱেশ, গেলা মানে পুতিগোন্ধ জেগা এটাত ৰাখিছে। হাতীটোক ভাল জেগাত ৰখাটো প্ৰয়োজন, যিহেতু হাতীটো আৰু বহুদিন জীয়াই থকাটো আমি বিচাৰোঁ।